হেল্ল' এভৰিৱান, গুড মৰ্ণিং। আৰু ৰাতিপুৱাই ওলাই আহিলোঁ আৰু দমকা কাৰ্বি আংলং ইয়াত মিটিং আছিলে আৰু মিটিঙৰ কাৰণে ভাত বনাবলৈ কৈছিলে। আমি সেই ভাত বনাবলৈ ওলাই আহিলোঁ আৰু এতিয়া ভাতত থাকি গ'লোঁ। আৰু ইয়াত তিৱা কাউন্সিলৰ মিটিং আছিলে, সেয়েহে ৬,০০০ মানুহৰ ভাত বনাব লগা হৈছে আৰু গোটেই দিনটো ভাত বনাই আছোঁ। ভাত বনাই কৰিব পৰা নাই, সেয়েহে বনাই আছোঁ, বনাই শেষ কৰিব পৰা নাই। এতিয়া ৬,০০০ মানুহৰ ভাত আৰু ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব, অকণমান স্কিপ কৰিব আৰু মোৰ চেনেলটো পাৰিলে আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি আৰু বেল আইকনটো বজাই দিবলৈ নাপাহৰিব। সম্পূৰ্ণকৈ মোৰ ভিডিঅ'টো চাই থাকিব। অকলে ময়ে নহয় বাৰু, চবেই আছে আৰু সকলোৱে মিলিজুলি বনাই আছোঁ ভাত আৰু সকলোৱে আমাৰ বন্ধু আপেল খাওঁ নতুন নাম লাগে এইটো দে এইটো যিচুক দিলো আজি মনতে ঠাই, যিচুক দিলো আজি মনতে ঠাই। নতুন দিনৰ নতুন পোহৰে আনিলে আজি নতুন বছৰ। নতুন দিনৰ নতুন পোহৰে আনিলে আজি নতুন বছৰ। পুৰণি দিনক দিলো বিদায়, পুৰণি দিনক দিলো বিদায়। যিচুক দিলো আজি মনতে ঠাই, যিচুক দিলো আজি মনতে ঠাই। নতুন দিনৰ নতুন পোহৰে আনিলে আজি নতুন বছৰ। আগুৱাই যায় আমালৈ নাথাকে ৰৈ, আজি এই নতুন বছৰ দিয়া প্ৰভু আমাক সহায়। দিনবোৰ আগুৱাই যায় আমালৈ নাথাকে ৰৈ, আজি এই নতুন বছৰ দিয়া প্ৰভু আমাক সহায়। সময় থাকোঁতে কৰিম প্ৰচাৰ, সময় থাকোঁতে কৰিম প্ৰচাৰ। সত্যবাণী জীৱিততা নতুন দিনৰ নতুন পোহৰে আনিলে আজি নতুন বছৰ। নতুন দিনৰ